নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই দিনটোত মই এটা কঠিন চেলেঞ্জ লবলৈ গৈ আছো। 24 ঘণ্টা মোবাইল নোহোৱাকৈ। আজিকালি মোবাইল নোহোৱাকৈ এক দিনো এক ছেকেণ্ডো মানে থাকিবই নোৱাৰে আৰু মোবাইলটো লাগিবই আজিৰ দিনত। মই চাওঁচোন আজি মই এই চেলেঞ্জটো কিমান দেৰি টিকি থাকিব পাৰো মোবাইল নোহোৱাকৈ। মোৰ প্ৰিয় বন্ধু মোৰ মোবাইলটোৱে মোৰ বন্ধু, মোৰ প্ৰিয়। এইটো নহ'লে মই থাকিব নোৱাৰো। চাওঁচোন আজি ইয়াক নোহোৱাকে মই 24 ঘণ্টা পুৰাও নে নুপুৰাও। শুভেচ্ছা জনাবা মোৰ প্ৰিয় বন্ধু, যাতে মই 24 ঘণ্টা টিকি থাকিব পাৰো তোমাৰ অবিহনে। এয়া মোবাইলটো লৈ আহিলো, ইয়াকে বাকচতে মই ভৰাই ৰাখি দিওঁ, নহ'লে দেখি থাকিলেতো চাই থাকিব মন যাব, সেইকাৰণে ইয়াক বাকচতে ভৰাই ৰাখি দিওঁ। ধুনীয়াকে ইয়াত ৰাখি দিলো ইয়াক। বাই বাই প্ৰিয় বন্ধু মোৰ, বাই বাই। বছ বন্ধ কৰি দিলোঁ। ৰাতিপুৱাই শুই উঠিয়ে মোৰ মোবাইল চোৱাৰ অভ্যাস। আপোনালোকৰ কি জনাবচোন বাৰু। কিন্তু আজি এটা মোৰ কিবা নাই, কিবা এটা বস্তু যেন হেৰাই গৈছে, কিবা এটা যেন নাই। কি গম পাইছে নে? কাৰণ মোবাইলটোতো মোৰ হাতত নায়েই। চেলেঞ্জটোতো ৰাখিবই লাগিব ভাই, চেলেঞ্জ হ'বই লাগিব। 24 ঘণ্টা মই থাকিবই লাগিব মোবাইলৰ অবিহনে। সাধাৰণতে মই এই পাছবেলা টাইমটোত যে মোবাইলত চিনেমা বা কিবা কিবি চাওঁ, নহ'লে বাৰে বাৰে টাইমটোকে চাওঁ। কিন্তু আজি এনেকুৱা লাগিছে একদম মানে দিনটো নেযায় নোপোৰাই আৰু। এইটো সময়ত মানে মই চোৱাটো অভ্যাসটো পূৰা আছে। আৰু এনেও চাওঁ, কিন্তু এইটো টাইমত মই মানে বহি লৈ একদম ধুনীয়াকৈ আৰামত ফেন লগাই বিচনাত পৰি ধুনীয়াকৈ চিনেমা চাই থাকোঁ। কিন্তু আজি যে কি যে হৈছে মোৰ লগত, এনেকুৱা লাগিছে যে প্ৰথম যেতিয়া সৰু হৈ আছিলোঁ সেইটো টাইমততো খেলা ধূলাৰ মন আছিলে, এতিয়াতো মোবাইল নহ'লে থাকিব নোৱাৰোঁ। তাই আগৰ সৰু কাললৈ মনত পৰি গৈছে আৰু মোবাইল নোহোৱা দিনলৈ। এতিয়া বাজিছে ৰাতি 11টা। এইটো সময়ত মই ইউটিউবত কিবা কিবি চাই থাকোঁ, নহ'লে ফেচবুকত, নহ'লে ইনষ্টাগ্ৰামত চাই মেলি আৰামত টোপনিটো আহি যায়। কিন্তু মোবাইলটো নথকাৰ কাৰণে একদম টোপনিয়ে মানে এতিয়া ৰাতিটো ইমান দীঘল লাগিছে, কেতিয়া ৰাতিপুৱাই দেখিছোঁ। সোনকালে চেলেঞ্জটো যাতে খতম হয় আৰু মোবাইল নহ'লে থাকিব নোৱাৰি দেই একদম আজিৰ যুগত। কি ক'ব আৰু, নোৱাৰি আৰু দেই একদম মোবাইলৰ অবিহনে। ঠিক আছে তেতিয়াহ'লে গুড নাইট, আপোনালোকো শুই যাওক। আকৌ ৰাতিপুৱা লগ পাম আৰু চেলেঞ্জটো খতম হ'ব। গুড নাইট। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, ফাইনেলি 24 ঘণ্টা কমপ্লিট হৈ গ'ল মোৰ। ৰাতিপুৱা ভিউটো অলপ চাই লওক, এয়া চব কুঁৱলী আহি গ'ল আৰু ঠাণ্ডা কালি আহিছেগৈ আৰু গৰম কালিটো গৈছেগৈ আৰু দেই। বাকী ঠাণ্ডা কালিটো ভাল লাগে নে গৰম কালিটো ভাল লাগে জনাবচোন কমেণ্ট কৰি। বন্ধু বান্ধৱীসকল, মোবাইল নোহোৱাকৈ 24 ঘণ্টা থাকিব পাৰিবনে আপোনালোক? কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগতে কি কৰিব লাগে জানেই নহয়, আহি যাওক চাই যাওক মোৰ ভিডিঅ'ত মনেট চেণ্টৰ গোন্ধ লৈ যাওক।